নমস্কাৰ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত মই পাৰ্টছ অফ স্পীচৰ পাৰ্ট 1টো লৈ আহিছিলোঁ। পাৰ্ট 1ত মই 4টা পদৰ বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে এই ভিডিঅ'টোত মই বাকী 4টা ভাগ লৈ আহিছোঁ, অৰ্থাৎ পাৰ্ট 2। পাৰ্ট 1টো যদি আপোনালোকে চোৱা নাই, ডিছক্ৰিপশ্যনত পাৰ্ট 1ৰ লিংকটো দিয়া আছে, সেইটো চাব। তাৰপিছত পাৰ্ট 2টো চাব, তেতিয়া ভালদৰে গোটেই পাৰ্টছ অফ স্পীচটো বুজি পাব। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম পদটো হৈছে এডভাৰ্ব। এডভাৰ্ব মানে আমি জানো ক্ৰিয়া বিশেষণ। এডভাৰ্বটোক আমি ভাঙি দিলে হ'ব এড যোগ ভাৰ্ব, অৰ্থাৎ এডে বুজাব এডজেক্টিভ, যিটো আমি আগতে পঢ়ি আহিছোঁ, আৰু আনটো হৈছে ভাৰ্ব, অৰ্থাৎ এডজেক্টিভ আৰু ভাৰ্ব মিলি হৈছে এডভাৰ্ব। এতিয়া এডভাৰ্ব কাক বোলে? ভাৰ্ব বা এডজেক্টিভৰ দুখ, গুণ বা অৱস্থা আদি বুজোৱা পদক এডভাৰ্ব বোলে। আমি জানো ভাৰ্ব মানে ক্ৰিয়াপদ, এডজেক্টিভ মানে বিশেষণ। ক্ৰিয়া বা বিশেষণৰ দুখ, গুণ বা অৱস্থা বুজোৱা পদক কোৱা হয় এডভাৰ্ব। ইংলিছত এন এডভাৰ্ব states something about a verb or an adjective। গতিকে এডভাৰ্বটো আমি বুজি পালোঁ সহজতে। ভাৰ্ব মানে ক্ৰিয়া, এডজেক্টিভ মানে বিশেষণ, আৰু এডভাৰ্বে ভাৰ্ব আৰু এডজেক্টিভৰ দুখ, গুণ বা অৱস্থা বুজায়। এটা উদাহৰণ লৈছোঁ, পলাশ ৱাক্স শ্ল'লি। ইয়াত পলাশ ৱাক্স শ্ল'লি মানে ৱাকটো হৈছে ভাৰ্ব আৰু শ্ল'লিটো এডভাৰ্ব। ইয়াত শ্ল'লি ব্যৱহাৰ কৰি মানে শ্ল'লি মানে লাহে লাহে, আৰু ৱাক ব্যৱহাৰ কৰি ভাৰ্বৰ গুণ বুজাইছে, মানে ৱাক মানে খোজ কঢ়া। আমি যদি সুধোঁ সি কেনেকৈ খোজকাঢ়ে, সি লাহে লাহে খোজকাঢ়ে। গতিকে এই এডভাৰ্বটোৱে কি বুজাইছে? তাৰ খোজ কঢ়াৰ এটা বিশেষ লক্ষণ বা গুণটো বুজাইছে। ঠিক তেনেকৈ আৰু এটা উদাহৰণ, চি ইজ ভেৰি ক্লেভাৰ। তাই বহুত বুদ্ধিয়ক বা ইয়াতে ভাৰ্বক বুজোৱা নাই, ইয়াতে বুজাইছে এডজেক্টিভ, অৰ্থাৎ এডজেক্টিভ আমাৰ ইয়াতে আছে ক্লেভাৰ, আৰু এডভাৰ্ব হৈছে ভেৰি, অৰ্থাৎ তাই কিমান বুদ্ধিয়ক? তাই বহুত বুদ্ধিয়ক। ভেৰিটোৱে কি বুজাইছে? বহুত বা বৰ। তাই বৰ বুদ্ধিয়ক বা বহুত বুদ্ধিয়ক। গতিকে কিমান বুদ্ধিয়ক বুলি গম পালে আমি গম পাওঁ তাই বৰ বুদ্ধিয়ক, আৰু সেইটো বুজোৱা হৈছে ভেৰি ব্যৱহাৰ কৰি, যিটো ভেৰি হৈছে আমাৰ এডভাৰ্ব। ভেৰিৰ দ্বাৰা বুজোৱা হৈছে তাই বুদ্ধিয়ক বুলি। গতিকে এনেদৰে এডভাৰ্বে এডজেক্টিভটো কি কৰিছে? কোৱালিফাই কৰিছে বা তাৰ দুখ বুজাইছে। এবাৰ আহিছোঁ প্ৰিপজিশ্যনলৈ। প্ৰিপজিশ্যন মানে আমি জানো সকলোৱে অসমীয়াত অব্যয়। প্ৰিপজিশ্যন কাক বোলে? কোনো এটা বাক্যৰ এটা পদৰ লগত অন্য এটা পদৰ সম্বন্ধ ঘটোৱা পদটোৱে হৈছে প্ৰিপজিশ্যন। অৰ্থাৎ এ প্ৰিপজিশ্যন মেক্স ৰিলেশ্যন বিটুইন টু পাৰ্টছ অফ স্পীচ ইন এ চেণ্টেন্স। অৰ্থাৎ প্ৰিপজিশ্যনে এটা বাক্যৰ দুটা শব্দৰ মাজত সম্বন্ধ ঘটায়। প্ৰিপজিশ্যন সদায় নাউন বা প্ৰনাউনৰ আগত বহে। এটা উদাহৰণ, আই ৰাইট উইথ এ পেন। ইয়াত প্ৰিপজিশ্যন হৈছে উইথ। উইথটো কিহৰ আগত বহিছে? এ পেন। পেনটো হৈছে নাউন। গতিকে পেনৰ আগত উইথ বহিছে, প্ৰিপজিশ্যনটো উইথ। উইথটোৱে বাক্যটো সংযোগ কৰিছে বা দুটা শব্দৰ মাজত মিলন ঘটাইছে। আই ৰাইট উইথ এ পেন, মই কিহেৰে লিখোঁ? মই পেনেৰে লিখোঁ। দ্বিতীয় বাক্য, আই শ্বেল গো টু স্কুল। মই স্কুললৈ যাওঁ। ইয়াত প্ৰিপজিশ্যন টু, আৰু টুটোৱে কোন দুটা শব্দক লগ লগাইছে? গো আৰু স্কুল, অৰ্থাৎ মই ক'লৈ যাওঁ? মই স্কুললৈ যাওঁ। ইয়াত প্ৰিপজিশ্যন হৈছে টু। এনেধৰণৰ আৰু কিছুমান প্ৰিপজিশ্যন, যেনে এট, এটটোৱে ত বুজায়, উইথ সৈতে, ফৰ মানে বাবে, বাই মানে ওচৰত, ফ্ৰম মানে পৰা, বাট মানে কিন্তু, এবভ মানে ওপৰত। এনেকুৱা বিভিন্ন ধৰণৰ প্ৰিপজিশ্যন আমি পাওঁ, যিবিলাকে এটা বাক্যৰ দুটা শব্দৰ মাজত মিলন ঘটায়। এইটো হৈছে প্ৰিপজিশ্যন। এইবাৰ আহিছোঁ আমি কনজাংচনলৈ। কনজাংচন মানে হৈছে যোজক অব্যয়। কনজাংচনটো প্ৰায় প্ৰিপজিশ্যনৰ নিচিনাই। আমি প্ৰিপজিশ্যনটো আগতে পঢ়ি আহিলোঁ। প্ৰিপজিশ্যনটো আমি জানো ই দুটা শব্দৰ মাজত মিলন ঘটায় বা দুটা শব্দৰ মাজত এটা সম্বন্ধৰ সৃষ্টি কৰে। প্ৰিপজিশ্যনটো নহ'লে তাৰ অৰ্থটো সম্পূৰ্ণ নহয়। ঠিক তেনেকুৱাকৈ কনজাংচনটো ঠিক প্ৰিপজিশ্যনৰ দৰেই। ইও দুটা শব্দৰ মাজত নহয়, কনজাংচনে দুটা বাক্যৰ মাজত মিলন ঘটায়, অৰ্থাৎ দুটা বাক্যক ই সংযোগ কৰি তাৰ অৰ্থটো সম্পূৰ্ণ কৰে। ইংলিছত ক'বলৈ গ'লে A conjunction joins two sentences or
2 more words in a sentence. এই কেৱল দুটা বাক্যই সংযোগ নকৰে, কেতিয়াবা দুটা বা তাতকৈ অধিক শব্দকো সংযোগ কৰে। কিন্তু এটা শব্দ নহয়, দুটা বা তাতকৈ অধিক শব্দ থাকিব লাগিব। কেতিয়াবা দুটা বাক্য সংযোগ কৰে আৰু কেতিয়াবা দুটা বা তাতকৈ অধিক শব্দক সংযোগ কৰে। এইটো হৈছে কনজাংচন। এবাৰ আহিছোঁ আমি ইয়াৰ এটা উদাহৰণ, যেনে আই ন' ডেট হি ইজ ক্লেভাৰ। ইয়াত ক্লেভাৰ মানে জানো, চতুৰ বা বুদ্ধিয়ক। আই ন' মানে মই জানো, ডেট যে হি ইজ ক্লেভাৰ, সি বুদ্ধিয়ক। ইয়াত দুটা বাক্য আছে, আই ন' আৰু হি ইজ ক্লেভাৰ। এই দুয়োটা বাক্য কোনটো কনজাংচন, মানে কিহৰ দ্বাৰা সংযোগ কৰা হৈছে? ডেটৰ দ্বাৰা। ইয়াত ডেটটো আমাৰ কনজাংচন। গতিকে ডেটে দুয়োটা বাক্যক একেলগে সংযোগ কৰি ইয়াৰ অৰ্থটো সম্পূৰ্ণ কৰিছে। মই কি জানো? মই জানো যে সি বুদ্ধিয়ক। দ্বিতীয় বাক্য, দ্য বয় ইজ উইকেট বাট ইণ্টেলিজেণ্ট। ইয়াত আমি জানো উইকেট মানে দুষ্ট, মানে ল'ৰাজন দুষ্ট কিন্তু বুদ্ধিয়ক। ইয়াত দুটা বাক্য নাই, ইয়াত শব্দ আছে, ইণ্টেলিজেণ্টটো আছে পিছত। গতিকে ইণ্টেলিজেণ্টক কিহৰ দ্বাৰা বাক্যটোৰ লগত লগ কৰা হৈছে? মাজতে বাটটো দিয়া হৈছে, অৰ্থাৎ বাট মানে কিন্তু। সি দুষ্ট কিন্তু বুদ্ধিয়ক। ইণ্টেলিজেণ্টক বাটৰ দ্বাৰা আগৰ বাক্যটোৰ লগত মিলাই লোৱা হৈছে বা সংযোগ কৰা হৈছে, আৰু এনেদৰে দিওঁতে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হৈছে আৰু এই কনজাংচনে দুয়োটাকে সংযোগ কৰিছে। গতিকে বুজি পালে আমি কনজাংচন। এবাৰ আহিছোঁ কিছুমান কনজাংচনৰ উদাহৰণ, যেনে এন মানে আৰু, বাট মানে কিন্তু, অৰ মানে বা, ডেট মানে যে, ইফ যদি, ৰাদাৰ বৰং, দ যদিও। এইবিলাক কিছুমান কনজাংচন। এই শব্দবিলাক ব্যৱহাৰ কৰিয়েই দুটা বাক্য একেলগ কৰিব পাৰোঁ বা দুটা বা তাতকৈ অধিক শব্দক আমি একেলগ কৰি দিব পাৰোঁ এই কনজাংচনবোৰ ব্যৱহাৰ কৰি। এই কনজাংচনবোৰ অতি গুৰুত্বপূৰ্ণ আৰু এইবিলাক মনত ৰাখিবলগীয়া, কাৰণ বাক্য কওঁতে এইবিলাক সঘনাই ব্যৱহাৰ হৈ থাকে। এবাৰ আহিছোঁ ইণ্টাৰজেকশ্যনলৈ। একদম শেষৰ পদ হয় এইটো। ইণ্টাৰজেকশ্যন মানে হ'ল ভাৱবোধক অব্যয়। ইয়াৰ অসমীয়া অৰ্থটো চালেই গম পোৱা যায় ইয়াৰ ভিতৰত কি সোমাই আছে, অৰ্থাৎ ইণ্টাৰজেকশ্যনে কি বুজায়? ই বুজায় মনৰ ভাৱ, যেনে সুখ, আনন্দ, বিষাদ। এইবিলাক ইণ্টাৰজেকশ্যনৰ দ্বাৰা বুজোৱা হয়। ইমান টান নহয়, অতি সহজতে মনত ৰোৱা বিধৰ হয় এইবিলাক। ইণ্টাৰজেকশ্যনটোৱে আমাৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰে। ইংলিছত কয়, an interjection says about the sadness or pleasure of mind. ইণ্টাৰজেকশ্যনটো প্ৰায় ব্যৱহাৰ কৰি থাকোঁ আমি বিভিন্ন ধৰণৰ কথা কওঁতে যেতিয়া মনৰ ভাৱ প্ৰকাশ হয় তেতিয়া প্ৰায় আমি এইটো ব্যৱহাৰ কৰোঁ। আমি যদি এটা উদাহৰণ চাওঁ, হুৰা উই হেভ won the game। ইয়াতে কি কোৱা হৈছে? বাহ আমি খেলত জিকিলোঁ। ইয়াত হুৰাটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছে? এটা হৈছে ইণ্টাৰজেকশ্যন। ই মনৰ ভাৱটো প্ৰকাশ কৰিছে, মানে আমি খেলত জিকি কেনেকুৱা ভাৱ অনুভৱ কৰিলোঁ সেইটো আমি মুখেৰে প্ৰকাশ কৰি কি বুলি কৈছোঁ? হুৰা উই হেভ won the game। হুৰা মানে অসমীয়াত হ'ব বাহ আমি খেলত জিকিলোঁ। আন এটা বাক্য, এলাছ দ্য পুৰ মেন ইজ ছেড। এলাছ, ইয়াত এলাছটো হৈছে কি? ইণ্টাৰজেকশ্যন। এলাছৰ দ্বাৰা কি বুজোৱা হৈছে? আমাৰ মনৰ দুখখিনি বুজোৱা হৈছে। কেনেকৈ? হাই মানুহজন ঢুকাল, বেচেৰা মানুহজন ঢুকাল। ইয়াতে এলাছটো হৈছে ইণ্টাৰজেকশ্যন, যাৰ দ্বাৰা আমাৰ মনৰ যিটো বিষাদ, মানুহজন ঢুকোৱাৰ কাৰণে যিটো বিষাদ হৈছে, সেই বিষাদটো আমি হাইৰ দ্বাৰা প্ৰকাশ কৰিছোঁ বা এলাছৰ দ্বাৰা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। পাৰ্টছ অফ স্পীচৰ বাকীকেইটা ভাগ মই আগৰ এটা ভিডিঅ'ত দি দিছোঁ, পাৰ্ট 1ত, আৰু এই ভিডিঅ'টোত আনকেইটা ভাগৰ বিষয়ে ক'লোঁ। যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।